হাই গাইজ, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি নামঘৰ যাব লৈছোঁ। নামঘৰত নাম আছে, পূৰ্ণিমাই নাম পতা হৈছে। এইটো নতুন হৈছে, বেছি দিন হোৱা নাই। আৰু আগতো শংকৰদেৱৰ তিথিত, মাধৱদেৱৰ তিথিত, জন্মাষ্টমী তেনেকৈ পতা হৈছিলে। এতিয়া প্ৰত্যেক পূৰ্ণিমাই আমি ঘৰে ঘৰে দিওঁ আৰু আজি এঘৰ কালি এঘৰ এনেকৈ কৰি আজি শৰাই দিব এঘৰে আমি যাব লৈছোঁ। আৰু আচলতে ইয়াত ৰাতি নাম হয়, গতিকে চব চাকৰি কৰা মানুহ হয়, গতিকে ৰাতি নাম পতা হয়। খালি শংকৰদেৱৰ তিথিটো দিনত হয় পতা। এতিয়া যাব লৈছোঁ আৰু কিমানখিনি বাৰু আপোনালোকক দেখাম কেনেকুৱা নাম হয় আমাৰ ইয়াত হৰিমৌজা। এতিয়া আমি ৰেডি হৈ গৈছোঁ যাবলৈ। এই ছোৱালীও যাব, মোৰ হাজবেণ্ডো যাব আৰু ল'ৰাটো ৰাখি গৈছোঁ। ল'ৰাটো এনেও নাযায় আৰু পৰীক্ষাও চলিছে, ল'ৰাটো থাকিব। আমি যাব লৈছোঁ। আৰু এতিয়া নামঘৰৰ পৰা আহি গ'লোঁ। হেপী হোলি। এতিয়া গা ধুই আহি গ'লোঁ আৰু কালি ভিডিঅ'টো শেষ কৰা নহ'ল, আজি শেষ কৰিম এতিয়া। আৰু হোলী বুলি ফূৰ্তি কৰিলোঁ আৰু ল'ৰা ছোৱালীখিনিৰ লগত এনে। আৰু সকলোকে হেপী হোলী। আৰু বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।